এই ভিডিঅ'ত উপস্থাপন কৰা প্ৰায়বোৰ চৰিত্ৰ কাল্পনিক বাস্তৱ জগতৰ পৰা কিছু অনুপ্ৰেৰণা লৈছো যদিও কাৰোবাৰ মনত আঘাত দিয়া আমাৰ উদ্দেশ্য নহয় আমাৰ উদ্দেশ্য কেৱল আপোনালোকক মনোৰঞ্জন দিয়াহে ধন্যবাদ নমস্কাৰ প্ৰিয় দৰ্শক মই দীপাংকৰ শইকীয়া কেমেৰা পাৰ্চন সম্পৰ্কৰ সৈতে অসমৰ ইতিহাস ৰচনা কৰা 2021 যে HSLC ৰিজাল্ট সেই ৰিজাল্টৰ সৰ্বোচ্চ নম্বৰ লৈ পাছ কৰা যিজন শিক্ষাৰ্থী আমি আজি তেওঁৰ ওচৰলৈ আহিছো বলক পুনে আজি আপোনালোকক লৈ যাওঁ তেওঁৰ মতামত জনাবলৈ নমস্কাৰ ভাইটি তোমাৰ নামটো কোৱা হয় নমস্কাৰ মোৰ নাম প্ৰিtom Hazarika Kobita 2021 যিটো HSLC ৰিজাল্ট দিলে সেই ৰিজাল্টক লৈ তুমি সুখী নে বাৰু না মই একেবাৰে সুখী নহয় কাৰণ মই তুমি কিয় নাই ভাবিছা কাৰণ মই এটা যেটো ফলাফল পাইছো হয়তো মই পৰীক্ষা দি পোৱালে বেছি মাৰ্ক পালো আচ্ছা তুমি কিমান পালা মই 99 পালো 99 তুমি কিমান আশা কৰিছা মই প্ৰত্যেকটো সাবজেক্টতে 120 কে নম্বৰ পাই মই আমাৰ অসম তথা ভাৰত তথা গোটেই পৃথিৱীকে উন্নতি পথত আগবঢ়াই লৈ যাম আচ্ছা তুমি এই কেমেৰাটো ধৰা এটো ধৰা নমস্কাৰ ভাইটি প্ৰথমতে তোমাৰ নামটো কোৱা মুখেশ্বৰ কলিতা ওকে মুখেশ্বৰ HSLC ৰিজাল্ট তোমাৰ বৰ ভাল হৈছে বুলি আমি শুনিবলৈ পাইছো এনে তোমাৰ কেনেকুৱা লাগিছে এই ৰিজাল্ট জানি I can't express my happiness and I really grateful and I want to thanks to my mama and all credit goes to Chinese scientists actually কবলে গলে তেনেকুৱা ধৰণৰ কথা আৰু I really ভাইটি তোমাৰ কপালত এটো কি হাতছন নাই এটো নিউজ আনি দিব প্লিজ স্টাৰ্ট কৰা এটো একচুয়ালি মানে কথাটো হ'ল কি ইংলিশ মই ভালকে নাজানো আৰু আপোনালোকৰ চেনেলটো অকমান হেৰি হ'বলে গ্ৰো হ'বলে মানে আচ্ছা লিখি লৈছো একচুয়ালি মানে এটো নিউজ আনি দিব হা মানে সিক্ৰেট প্লিজ ৰোল अगेन হয়তো হ'ব বাৰু তুমি কিমান পাইছা পাৰ্সেন্টেজ এবাৰ 30% পাই তোমাৰ ইমান হেপি তুমি কেনেকে মানে একচুয়ালি ক'বলৈ গ'লে কথাটো এনেকুৱা ধৰণৰ হৈ যায় দুবছৰ দিছিলো একচুয়ালি দুবছৰ মই ফেল কৰিছিলো আৰু দুবছৰ ফেল কৰাৰ পিছতো যে মামাই মোক ইমানখিনি দিলে মই বহুত হেপি একচুয়ালি ক'বলৈ গ'লে মামাক একচুয়ালি মই লগ পালে হিৱাই কৰিব লাগে আমাৰ চেনেলৰ জৰিয়তে তুমি তেখেতক ধন্যবাদ জনাব বিচাৰিবা নাই মই ধন্যবাদ মানে কি আৰু মই তেওঁ আহিলেতো মই হিৱা কৰিম একচুয়ালি পৰি পেলাই হিৱা কৰিম আৰু গামোচাটো মই এইখন গামোচা মই তেওঁক পিন্ধাই দিম তেওঁ মোক দুবছৰ মই ফেল কৰিছো এতিয়া মোক দুবছৰৰ পিছত মই তেওঁৰ কাৰণে পাছ কৰিছো তেওঁৰ কাৰণে পাছ গতিকে মই তেওঁতো আৰু ভগৱানৰ নিচিনা মোৰ নিশ্চয় সেইটোৱে আৰু ওকে হেৰি তেতিয়াহ'লে আমি তোমাক ধন্যবাদ জনাইছো আমাক বাইকটো দিয়াৰ কাৰণে ঠিক আছে কেমেৰামেন কাট হৈছে নে কাট কৰা হৈছে কাট সালা গাধটোৰ 30% বাইটো ৰিমান দেবে কেমেৰা আছে কেনে মই ধৰিব পাৰি গামছা খুল নমস্কাৰ ভণ্টি তোমাৰ HSLC ৰিজাল্টটো পাই তোমাৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে এইটো নিউজনি দিবা দেই আচ্ছা কথা এটা কলো এই তোমাৰ যে দাড়ি গৈছে এই তোমাৰ অৰিজিনাল কে গৈছে নে পঢ়ি গৈছে মানে একচুয়ালি এইটো মোক বহুতে খুদে একচুয়ালি দাড়ি নহয় তো লুম বুলি কয় একচুয়ালি যেহেতু লকডাউন আৰু লকডাউনত যেহেতু বিউটি পাৰ্লাৰ বন্ধ আছে গতিকে আমাৰ দৰে বহুত ছোৱালী মোৰ লগৰ পিংকি দেৱজানী পুনম ইহঁতৰ সকলোৰে মোৰ নিচিনা অৱস্থা এনেকুৱাই হৈ গৈছে নুম গজি গৈছে আৰু একচুয়ালি এইটো খুৰাবতো নোৱাৰি আমাৰ ছালটো কোমল না চফ্ট গতিকে সেইটোৱে আৰু কথাটো বহুতে সোধে মই বেয়া নাপাওঁ একচুয়ালি ভাল আচ্ছা সেইটো থোৱা এই নিউজতে তুমি যে ৰিজাল্টটো ইমান ধুনীয়া কৰিছা হয় এতিয়া তুমি ক্ৰেডিট তুমি কাক দিব বিচাৰা না একচুয়ালি ক'বলৈ গ'লে তেওঁৰ নাম ল'বই লাগিব একচুয়ালি মই তেওঁৰ নাম কম ভাবি আছিলোঁ প্লেটফৰ্ম পালে গতিকে আপোনালোক আহিছে মই আপোনাক ক'বলৈ অত্যন্ত সুখী অনুভৱ কৰিছোঁ তেওঁলোকৰ নাম ক'বই লাগিব একচুয়ালি তেওঁলোক থকা হ'লে চাগে মই এই ৰিজাল্টটো এই জনকো অহা জনকো দিব নোৱাৰিলোঁ এই তুমি তেওঁলোক বুলি কাক মানে কৈছা কাক তেওঁলোক মানে আমাৰ একচুয়ালি প্ৰতিবেশী ৰাষ্ট্ৰ চাইনাৰ বিজ্ঞানীসকল একচুয়ালি তেওঁলোকে যদি কৰোণাটো আৱিষ্কাৰ নকৰা হ'লে একচুয়ালি মানে আমি ৰিজাল্টটো কেতিয়াও কৰিব নোৱাৰিলোঁ যিহেতু আমাৰ এতিয়া লকডাউন এক্সাম হ'ব পৰা নাই কৰোণাৰ কাৰণে হৈছে সম্ভৱ হৈছে গতিকে কৰোণা বহুত ভাল একচুয়ালি এটা ভাল ৰিলেশ্যন কৰিবলৈ মন আছে আৰু চাইনাৰ বিজ্ঞানীসকলৰ লগত মোৰ একচুয়ালি লগ পাবলৈ মন আছে তেওঁলোকক মই সেৱা এটা কৰিবলৈ মন আছে একচুয়ালি তেওঁলোকৰ কাৰণে মই একচুয়ালি বহুতখিনি আগবাঢ়িব পাৰিছোঁ নমস্কাৰ প্ৰিয় দৰ্শক যেহেতু সকলোৱে গম পাইছে যে 2021ৰ যি SSLC ৰিজাল্ট দিলে সেই ৰিজাল্টত অতি সুখিয়াতিৰে উত্তীৰ্ণ হৈ এজন শিক্ষাৰ্থী ওচৰলৈ মই আহিছোঁ গতিকে প্ৰথমে তোমাৰ নামটো ক'বা মোৰ নাম খগেশ্বৰ কলিতা খগেশ্বৰ ঠিকে আছে তোমাৰ এনেই পাৰ্চেণ্টেজ কিমান শতাংশলৈ তুমি উত্তীৰ্ণ হ'লা মই 85% নম্বৰ লৈ SSLC 85% একচুৱেলি মানে এইটো ডিষ্টিংশ্যনেই হয় আৰু এইটো বহুত ভাল তেওঁ ষ্টুডেণ্ট তেতিয়াহ'লে এনেই তুমি কেনেদৰে প্ৰিপেৰেশ্যন কৰিছিলা তুমি জনাবা নেকি ৰাইজক মোৰ ঘৰত ক'বলৈ গ'লে কোনো ধৰণৰ বিজুলী বাতি ব্যৱস্থা নাছিল আৰু কেৰাচিন তেলৰ চাকিও নাছিল মই ৰাতি ওলাই গৈছিলোঁ জোনাকী পৰুৱাবোৰ ধৰি আনিছিলোঁ
যিবোৰ আমাৰ পথাৰত পোৱা যায় আৰু এই জোনাকী পৰুৱাবোৰ বৈয়ামত ভৰাই চিচাৰৰ বৈয়ামত ভৰাই মই তাৰ পৰা পোহৰ উৎপাদন কৰি পঢ়িছিলোঁ। বহুত কষ্ট কৰিছে ল'ৰাজনে আৰু বহুত ভাল ফল পাইছে, সেইটো কাৰণে মোৰ বহুত ভাল লাগিছে আজি। তুমি এনেই ইলেক্ট্ৰনিক মিডিয়া মানে মোবাইল বা টিভি এইবোৰৰ লগত তোমাৰ এনেই সম্পৰ্ক আছিলনে? তেনেকুৱা ধৰণৰ কোনো ধৰণৰ মোৰ ঘৰত টিভি বা মোবাইল নিজৰো নাছিল, বাট ঘৰতো কোনো ধৰণৰ মোবাইল নাছিল। মই ওচৰ পাজৰৰ লগৰীয়া বা মোৰ দাদা জ্যেষ্ঠ সেইসকলৰ পৰা মই মোবাইলত যিকোনো ধৰণৰ বস্তু চাবলৈ বিচাৰিছিলোঁ, তেওঁলোকে মোক সহায় কৰিছিল। বহুত ভাল কথা, বহুত ভাল কথা। এইটো কি বাঢ়িছে? এইটো কাৰ? দাদা এইটো টিভিত নিদিব আপোনালোকৰ নিউজত। কিয়? নাই, এইটো মই চিম্পিলিটিৰ কাৰণে কৰিছিলোঁ। এইটো কাটিবা চিম্পেথিৰ কাৰণে? হয়। মোবাইল এইটো আগতে আছে তোমাৰ মোবাইল মানে? হয়। তোমাক লাগিব লোৱা লোৱা লোৱা। এইটো ভাল তেতিয়া ন? এনেকুৱা ধৰণৰ কেমেৰা অন কৰা, ভাল ষ্টুডেণ্টৰ ওচৰলৈ আহিছোঁ আমি তেতিয়াহ'লে। ঠিকে আছে বাৰু, মই এইটো বাৰু এইটো নিদোঁ বাৰু আমি। তুমি এতিয়া যিহেতু HSLC পাছ কৰিলা, গতিকে HSLC পাছ কৰাৰ পিছত এতিয়া তুমি এনেই কেনেদৰে আগবঢ়াই নিব বিচাৰা তুমি নিজকে? মই কলা বিভাগত নিজকে সংস্থাপন কৰিব বিচাৰিছোঁ। কলা বিভাগত তেওঁ পঢ়িব বিচাৰে। কলা বিভাগৰ পিছত তুমি এনেই কি বিভাগলৈ যাব বিচাৰা? কলা বিভাগৰ পৰা মই ইঞ্জিনিয়াৰিং কৰিব বিচাৰিছোঁ আৰু ইঞ্জিনিয়াৰিং কৰি মই ভৱিষ্যতে ব্ৰেইনৰ ডক্টৰ, যিহেতু আমাৰ অসম বা ভাৰতত কম আছে, ব্ৰেইনৰ ডক্টৰ হৈ মই দেশখনক ৰক্ষা কৰিম বুলি ভাবিছোঁ। ঠিক আছে ব্ৰেইনৰ ডক্টৰ হ'ব, কেমেৰামেন বুজিছা না? ব্ৰেইনৰ ডক্টৰ হ'ব। ভালে তোমাৰ ভৱিষ্যত বহুত উজ্জ্বল দেখিছোঁ মই। তুমি বহুত জ্ঞানী দেখোন দেই, তোমাৰ 85% বহুত ভালকৈ পাইছা। আৰু এইখিনিতে আপোনালোকৰ চেনেলক মোৰ খবৰ ল'বলৈ অহাৰ কাৰণে নাই এই নকৰিবা মই আশীৰ্বাদ তোমালোকৰ নিচিনা ল'ৰাৰ লগত আশীৰ্বাদ বহুত আছে। কাট কৰা তুমি বহুত প্ৰতিভাৱান ল'ৰা হা। তুমি কি কৰিছে? নাই একো কৰা নাই, মই এইটো একো কৰা নাই। এটা কাম কৰিবা, তুমি এডাল তুমিয়ে পিন্ধা হোৱা। মই আজিৰ পৰা মই সাংবাদিকে নকৰোঁ। তুমি তোমাৰ ইমান ভাল, মই যাওঁ দেই। কেমেৰামেনত থাকো যদি থাক, মই যাওঁ দেই। মই যাওঁ দাদা, ৰ'ব দাদা, মই যাওঁ। এইবিলাক কথাই নক'বা, এইবিলাক কথাই নাই, এইবিলাক মই যাওঁৱেই আৰু মই এইবিলাক নোৱাৰোঁ সহ্য কৰিব নোৱাৰোঁ মই ইয়াত একেবাৰে। নমস্কাৰ ভণ্টি। নমস্কাৰ। তুমি আমাৰ অঞ্চলৰ সকলোতকৈ প্ৰসিদ্ধ আমাৰ প্ৰধান শিক্ষক চানি শইকীয়াৰ ছাৰৰ ছোৱালী হয় না? তুমি সৰুৰে পৰাই বৰ ভাল ৰিজাল্ট কৰি আহিছা, অঞ্চলত নামজ্বলা ৰিজাল্ট কৰি আহিছা বুলি আমি শুনি পাইছোঁ। হয়, এইবাৰ তোমাৰ ৰিজাল্টটো কেনেকুৱা? আমাক মতামতটো জনোৱা তোমাৰ। এইবাৰ ৰিজাল্ট যিটো দিছে তাক লৈ মই একেবাৰে সন্তুষ্ট নহয়। মোৰ লগৰ যিজনী মানিমুনিয়ে চাব দেই, মানে তাই 12 ঘণ্টা পঢ়ে, মই 2 ঘণ্টা পঢ়োঁ, কিন্তু মই বহুত মনোযোগ দি পঢ়োঁ। আৰু মোৰ দেউতা হেডমাষ্টাৰ আছিলে এইখন স্কুলৰে। মই তথাপিতো যোৱা বছৰ ৰিটায়াৰ হ'ল, মই এবছৰ ফেইল কৰিলোঁ। এতিয়া মোৰ মানে কেনেকুৱা মনৰ অনুভৱ আপোনাক বুজাব নোৱাৰোঁ। মই এতিয়া প্ৰতিবাদ কৰিবলৈও বাধ্য হ'ম। এতিয়া আমাৰ ওপৰতো মোৰ বহুত খং উঠিছে। তেখেতৰ প্ৰতি মোৰ যি সন্মান, এতিয়া সেই সন্মান নাইকিয়া হৈ গৈছে। ভণ্টি হেৰি, আমি তেতিয়া তোমাক ভণ্টি শুনা, ভণ্টি HSL অল দ্য বেষ্ট। আমি যাওঁ দিয়া, হ'ব দিয়া।